আজি আমি ইকনমিক্সৰ অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ বাবে পৰিসংখ্যা পাতনিৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। প্ৰথম আছে উপভোক্তা বুলিলে কি বুজায়? উত্তৰ হ'ব যিজন ব্যক্তিয়ে নিজৰ চাহিদা পূৰণ কৰিবৰ বাবে কোনো বস্তু ক্ৰয় কৰে তেওঁক উপভোক্তা বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, আধুনিক অৰ্থনীতি শাস্ত্ৰৰ এজন প্ৰতিষ্ঠাপক অৰ্থনীতিবিদৰ নাম লিখা। উত্তৰ হ'ব আলফ্ৰেড মাৰ্শ্বাল। তাৰপিছত নেক্সট প্ৰশ্ন, বিক্ৰেতা বুলিলে কি বুজায়? উত্তৰ হ'ব এজন ব্যক্তি বা প্ৰতিষ্ঠানে লাভ অৰ্জন কৰিবৰ বাবে কোনো সামগ্ৰী বিক্ৰী কৰিলে তেওঁকেই বিক্ৰেতা বোলে। তাৰপিছত নেক্সট প্ৰশ্ন, উৎপাদক মানে কি? উত্তৰ হ'ব যিজন ব্যক্তিয়ে কোনো সামগ্ৰী বা সেৱা উৎপাদন কৰে তেওঁক উৎপাদক বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, অৰ্থনৈতিক কাৰ্য বুলিলে কি বুজায়? উত্তৰ হ'ব যি কাৰ্য অৰ্থনৈতিক লাভ অৰ্জনৰ কাৰণে সম্পাদন কৰা হয় তাকে অৰ্থনৈতিক কাৰ্য বোলে। তাৰপিছত নেক্সট আছে সেৱাকাৰী বুলিলে কি বুজায়? উত্তৰ হ'ব যেতিয়া এজন ব্যক্তিয়ে ধনৰ বিনিময়ত আনৰ বাবে কোনো সেৱামূলক কাৰ্য সম্পাদনা কৰে তেতিয়া তেওঁক সেৱাকাৰী বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে উৎপাদন মানে কি? উত্তৰ হ'ব কোনো এটা বস্তুৰ উপযোগিতাৰ সৃষ্টি কৰাকে উৎপাদন বোলে। তাৰপিছত নেক্সট সেৱাধাৰী বুলি কাক কোৱা হয়? উত্তৰ হ'ব যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা কামত নিয়োজিত হৈ আনৰ বাবে কাম কৰি দিয়ে আৰু তাৰ বাবে মজুৰি বা বেতন লাভ কৰে তেতিয়া তেওঁক সেৱাধাৰী বুলি কোৱা হয়। তাৰপিছত নেক্সট নাটনি বুলিলে কি বুজায়? উত্তৰ হ'ব ভোক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যোগানকে নাটনি বুলি কোৱা হয়। তাৰপিছত নেক্সট সকলো সমস্যাৰ মূল কি? উত্তৰ হ'ব নাটনি বা দুৰ্বলতা হৈছে সকলো সমস্যাৰ মূল। তাৰপিছত নেক্সট আছে উপভোগ মানে কি? উত্তৰ হ'ব উপভোক্তাই তেওঁলোকৰ নানান প্ৰয়োজন পূৰণ কৰিবলৈ সামগ্ৰী ক্ৰয় কৰা কাৰ্যই হ'ল উপভোক্তা। তাৰপিছত নেক্সট বিতৰণ মানে কি? ৰাষ্ট্ৰীয় আয়ক উৎপাদনৰ 4টা উপাদানৰ মাজত ক্ৰমে মজুৰি, লাভ, খাজনা আৰু সুদৰূপে ভগাই দিয়া কাৰ্যকে বিতৰণ বোলে। তাৰপিছত নেক্সট তথ্য বুলিলে কি বুজায়? উত্তৰ হ'ব সংখ্যাভিত্তিক অৰ্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়। তাৰপিছত নেক্সট অৰ্থবিজ্ঞানত নীতি বুলিলে কি বুজায়? অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰাত সহায়ক হোৱা উপায়সমূহক অৰ্থবিজ্ঞানত নীতি বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, আধুনিক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল মাৰ্শ্বাল, ছেমুৱেলছন, আডাম স্মিথ, ৰবিনছ। উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব আডাম স্মিথ। তাৰপিছত নেক্সট আছে এন ইনকুৱাৰী ইনটু দি নেচাৰ এণ্ড কেষ্ট অফ ৱেল্থ অফ নেশ্যনছ পুথিখনৰ ৰচক হ'ল মাৰ্শ্বাল, আডাম স্মিথ, ৰবিনছ। উত্তৰ হ'ব আডাম স্মিথ। তাৰপিছত নেক্সট আছে তলৰ কোনটো অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত? সূৰ্যৰশ্মি, নদীৰ পানী, ল'ৰা ছোৱালীৰ প্ৰতি মাকৰ শ্ৰদ্ধা, মাকৰ শুশ্ৰূষা, নুন মাটি তেল শোধনাগাৰ। উত্তৰ হ'ব নুন মাটি তেল শোধনাগাৰ অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্ভুক্ত। তাৰপিছত নেক্সট আছে তলৰ কোনটো অৰ্থবিজ্ঞানৰ পৰিসৰ ভিতৰুৱা নহয়? মদাহীৰ মদ খোৱা, হাস্পাতালত বেমাৰীক শুশ্ৰূষা কৰা, সন্তানৰ প্ৰতি মাকে লোৱা যত্ন। উত্তৰ হ'ব সন্তানৰ প্ৰতি মাকে লোৱা যত্ন। তাৰপিছত নেক্সট আছে অৰ্থবিজ্ঞানক কোনে সম্পদৰ উৎপাদন আৰু বিতৰণৰ প্ৰায়োগিক বিজ্ঞান বুলি কৈছে? উত্তৰ হ'ব আডাম স্মিথ। তাৰপিছত নেক্সট আছে অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। উত্তৰ হ'ব মাকে সন্তানৰ প্ৰতি লোৱা যত্ন। তাৰপিছত নেক্সট আছে গুণবাচক তথ্যৰ দুটা উদাহৰণ দিয়া। গুণবাচক তথ্যৰ দুটা উদাহৰণ হ'ল এজন ব্যক্তিক পুৰুষ বা মহিলা হিচাপে পৃথক কৰা, এজন ব্যক্তি সুস্থ সবল বা বেমাৰী হিচাপে বৰ্ণনা কৰা। তাৰপিছত নেক্সট আছে নাটনি আৰু নিৰ্বাচন সমস্যাৰ মাজত সম্পৰ্ক আলোচনা কৰা। উত্তৰ হ'ব নাটনি বুলিলে ভোক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যোগান বুজায়। নাটনিৰ বাবে এজন ক্ৰেতাই বিচৰা মতে সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে। সম্পদৰ নাটনিৰ কাৰণে ভোক্তাই বিভিন্ন সামগ্ৰীৰ উপযোগিতাৰ ভিত্তিত ভাগ কৰি তাৰ ভিতৰৰ বেছি প্ৰয়োজনীয় সামগ্ৰীবোৰ ক্ৰয়ৰ বাবে নিৰ্বাচন কৰে। পৰিসংখ্যাৰ বিজ্ঞানৰ সংজ্ঞা দিয়া। উত্তৰ হ'ব পৰিসংখ্যাবিদ ছেলিগমেনৰ মতে পৰিসংখ্যা বিজ্ঞান হৈছে সেই বিজ্ঞান যি কোনো অনুসন্ধানৰ পৰিসৰৰ ওপৰত আলোকপাত কৰাৰ বাবে সংখ্যামূলক তথ্য সংগ্ৰহ, শ্ৰেণীকৰণ, উপস্থাপন, তুলনা আৰু ব্যাখ্যা কৰাৰ প্ৰণালী অধ্যয়ন কৰে। তাৰপিছত নেক্সট প্ৰশ্ন, পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য হ'ল ইয়াক সংখ্যাৰে নিৰূপণ কৰা হয় আৰু পৰিসংখ্যা বিজ্ঞান বিভিন্ন ঘটনাৰ সমষ্টি। তাৰপিছত নেক্সট ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি? উত্তৰ হ'ব অৰ্থনীতিবিদ ৰবিনছে আগবঢ়োৱা অৰ্থবিজ্ঞানৰ সংজ্ঞাটোত প্ৰকাশ পোৱা মৌলিক ধাৰণা কেইটা হ'ল মানুহৰ অভাৱ, অসীম অভাৱ মোচনৰ উপায়, সীমিত আৰু সীমিত সম্পদ বিকল্প ব্যৱহাৰযোগ্য। তিনিটা আৰ্থিক কাৰ্যাৱলী উল্লেখ কৰা। তিনিটা আৰ্থিক কাৰ্যাৱলী হ'ল উৎপাদন, উপভোগ আৰু বিনিয়োগ। উদাহৰণৰ সহায়ত দ্ৰব্য আৰু সেৱাৰ পাৰ্থক্য দেখুওৱা। মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু স্পৰ্শ কৰিব পৰা বস্তু বা সামগ্ৰীক দ্ৰব্য বোলে, যেনে ৰেলগাড়ী। যিবোৰৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় কিন্তু হাতেৰে স্পৰ্শ কৰিব নোৱাৰি তাকে সেৱা বুলি কোৱা হয়, যেনে চিকিৎসা সেৱা।
পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ হ'ল পৰিসংখ্যা বিজ্ঞানে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰাত সহায় কৰে। পৰিসংখ্যা বিজ্ঞানে বিভিন্ন ঘটনাৰ মাজৰ সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে কি বুজায়? পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে সেইবোৰ পদ্ধতিক বুজায় যাৰ যোগেদি তথ্য সংগ্ৰহ কৰি সেইবোৰৰ পৰা তুলনা, বিশ্লেষণ, ব্যাখ্যা আদিৰ দ্বাৰা তথ্য নিৰ্ণয় কৰা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, পৰিসংখ্যা বিজ্ঞানৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। উত্তৰ হ'ব পৰিসংখ্যা বিজ্ঞানৰ দুটা সীমাবদ্ধতা হ'ল পৰিসংখ্যা বিজ্ঞানে অকল সাংখ্যিক ঘটনাবোৰহে অধ্যয়ন কৰিব পাৰে। সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰে বিষয় বা তথ্যবোৰ পৰিসংখ্যাৰ দ্বাৰা অধ্যয়ন কৰিব নোৱাৰি। নেক্সট প্ৰশ্ন, তাৰপিছত নেক্সট পইণ্টটো হ'ল পৰিসংখ্যা বিজ্ঞানৰ ঘটনাবিলাক বিভিন্ন কাৰণৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ প্ৰত্যেকটো কাৰণৰ প্ৰভাৱ বেলেগ বেলেগ, অধ্যয়ন কৰাটো সম্ভৱ নহয়। তাৰপিছত দ্বিতীয় অধ্যায়, তথ্য সংগ্ৰহ। প্ৰথম প্ৰশ্ন, প্ৰাথমিক তথ্য কি? উত্তৰ হ'ব যি তথ্য প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হয় তাকে প্ৰাথমিক তথ্য বা মুখ্য তথ্য বোলে। তাৰপিছত নেক্সট, গৌণ তথ্য কি? যি তথ্য আগতীয়াকৈ কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সংগ্ৰহ কৰে আৰু দ্বিতীয় বা ততোধিকবাৰৰ বাবে ব্যৱহাৰ কৰা হয় তাকে গৌণ তথ্য বোলে। তথ্যৰ প্ৰকাৰ কেইটা আৰু কি কি? উত্তৰ হ'ব তথ্যৰ প্ৰকাৰ দুটা, যেনে প্ৰাথমিক তথ্য আৰু গৌণ তথ্য। প্ৰাথমিক তথ্যক মুখ্য তথ্য বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে সমীক্ষা মানে কি? সমীক্ষা বুলিলে কোনো ব্যক্তি বিশেষ বা প্ৰতিষ্ঠানৰ পৰা তথ্য গোটাই লোৱাৰ এটা পদ্ধতিক বুজায়। তাৰপিছত নেক্সট, অনুসন্ধানকাৰী কোন? উত্তৰ হ'ব অনুসন্ধানকাৰী হ'ল এনে এজন ব্যক্তি যিজনে কোনো বিষয় সঠিকভাৱে অধ্যয়ন কৰাৰ বাবে বিষয়টো সম্বন্ধে বিভিন্ন তথ্য সংগ্ৰহৰ পৰিকল্পনা কৰে আৰু তাক কাৰ্যকৰী কৰে। তাৰপিছত নেক্সট প্ৰশ্ন, উত্তৰকাৰী কাক বোলে? যিজন ব্যক্তি অনুসন্ধানকাৰী এজনৰ প্ৰশ্নৰ উত্তৰ দিয়ে তেওঁক উত্তৰকাৰী বোলে। তাৰপিছত নেক্সট আছে যাদৃচ্ছিক প্ৰতিচয়ন কাক বোলে? উত্তৰ হ'ব অধ্যয়ন কৰিব লগা সমষ্টিৰ পৰা প্ৰতিটো গোট বা নমুনা যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা পদ্ধতিক যাদৃচ্ছিক প্ৰতিচয়ন বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে প্ৰতিনিধিত্বমূলক নমুনা বুলিলে কি বুজায়? উত্তৰ হ'ব প্ৰতিনিধিত্বমূলক নমুনা হ'ল অধ্যয়ন কৰিব লগা সমষ্টিৰ এটা অংশ যি সাধাৰণতে সমষ্টিতকৈ সৰু হয় যদিও গোটেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে। চলক কাক বোলে? পৰিসংখ্যা বিজ্ঞানত কোনো ব্যক্তি, বস্তু বা ঘটনাৰে পৰিমাণবোধক পৰিৱৰ্তনশীল লক্ষণক চলক বোলে। বিভিন্ন চলক কাক বোলে? যিবিলাক চলকে কেৱল গাইগুটীয়া মানুহে ল'ব পাৰে অথবা যি চলকৰ মানসমূহ গণনাৰ ফলস্বৰূপেহে পোৱা যায় তাক বিচ্ছিন্ন চলক বোলে। তাৰপিছত অবিচ্ছিন্ন চলক কাক বোলে? যিবিলাক চলকে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অসীম সংখ্যক মান ল'ব পাৰে বা যিবিলাক চলকৰ মান মাপজোখৰ দ্বাৰাহে পোৱা সম্ভৱ, গণনাৰ দ্বাৰা পাব নোৱাৰি, তেনে চলকক অবিচ্ছিন্ন চলক বোলে, যেনে উত্তাপ, ওজন ইত্যাদি। তথ্য বুলিলে কি বুজা? তথ্য হ'ল এটা আহিলা যিয়ে খবৰৰ যোগান ধৰি সমস্যাবোৰ বুজি লোৱাত সহায় কৰে। আন কথাত সংখ্যাভিত্তিক অৰ্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়। তাৰপিছত নেক্সট, সাক্ষাৎকাৰ অনুসূচী বুলিলে কি বুজা? গণনাকাৰীয়ে নিজে সংবাদদাতাৰ সাক্ষ্য লৈ তথ্য সংগ্ৰহ কৰি তালিকাত সন্নিৱিষ্ট কৰিলে সেই তালিকাত সাক্ষাৎকাৰ অনুসূচী বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষত কেই বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়? উত্তৰ হ'ব প্ৰতি 10 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত লোকপিয়ল কৰা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰতিদৰ্শ বুলিলে কি বুজায়? সমষ্টিৰ প্ৰতিনিধিত্বমূলক ক্ষুদ্ৰ অংশক প্ৰতিদৰ্শ বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে বহু বিকল্প প্ৰশ্ন বুলিলে কি বুজা? যেতিয়া এটা প্ৰশ্নৰ উত্তৰত দুটাতকৈ বেছি বিকল্প থাকে তেনে প্ৰশ্নক বহু বিকল্প প্ৰশ্ন বুলি কোৱা হয়। তাৰপিছত পৰীক্ষামূলক সমীক্ষা বুলিলে কি বুজায়? প্ৰশ্নাৱলী সাজু হোৱাৰ পিছত এটা সৰু গোটৰ ওপৰত সেইখনৰ যি পৰীক্ষা কৰি চোৱা হয় তাক পৰীক্ষামূলক সমীক্ষা বুলি কোৱা হয়। তাৰপিছত নমুনা বুলিলে কি বুজায়? নমুনা বুলিলে কোনো সমষ্টিৰ এটা থোক বা অংশক বুজায় য'ৰ পৰা অধ্যয়নৰ কাৰণে তথ্য সংগ্ৰহ কৰিব পৰা যায়। তাৰপিছত নেক্সট প্ৰশ্ন, পৰিসাংখ্যিক তথ্য সংগ্ৰহ কৰা ভাৰতৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষা সংস্থা, ভাৰতবৰ্ষৰ লোকপিয়ল। তাৰপিছত নেক্সট প্ৰশ্ন, মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজৰ পাৰ্থক্য আলোচনা কৰা। চাই লোৱা। তাৰপিছত নেক্সট তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা। তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি আছে, যেনে ব্যক্তিগত সাক্ষাৎকাৰ পদ্ধতি। তাৰপিছত নেক্সট আছে প্ৰশ্নাৱলী প্ৰেৰণ। তাৰপিছত টেলিফোন সাক্ষাৎকাৰ। তাৰপিছত নেক্সট প্ৰশ্ন, নমুনা বা প্ৰতিচ্ছবি পদ্ধতি বুলিলে কি বুজায়? এই পদ্ধতিৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা। উত্তৰ হ'ব নমুনা বা প্ৰতিচ্ছবি পদ্ধতি হ'ল সম্পূৰ্ণ সমষ্টি
অধ্যয়ন নকৰাকৈ সমষ্টিৰ পৰা লোৱা নমুনা অধ্যয়ন কৰি সম্পূৰ্ণ সমষ্টিৰ প্ৰকৃতিৰ ওপৰত ধাৰণা ব্যক্ত কৰা হয়। উদাহৰণস্বৰূপে এটি গাই গৰুৰ গাখীৰত পানীৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ কেইটা পালমান গাখীৰ পৰীক্ষা কৰিলেই হয়। তাৰপিছত ইয়াৰ অসুবিধাসমূহ। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা।